এভৰিৱান কি খবৰ সকলোৱে নিশ্চয় ভালে চাগে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ আৰু আজি আমি আহিছোঁ ক'ত মই নকওঁ আজি সিহঁতে ক'ব ক'ত আহিছোঁ আজি ক'ত গাঁৱতে কি আকৌ বিদেশৰ পৰা মানে কৃষি বিভাগৰ মানুহ আহিব তাকে মানে আমাৰ বোলে সুস্থ দলটো মানে আন্তৰিকতা লাগে আৰু তো আপোনালোকে চাই থাকক শেষলৈকে আপোনালোকে দেখিব আমি কি কৰিবলৈ আহিছোঁ আপোনালোকে মুঠতে ভিডিঅ'টো অকণমান স্কিপ নকৰে শেষলৈকে চাই থাকে তো ফ্ৰেণ্ডছ আমি আছোঁ বৰ্তমান প্ৰগ্ৰেমটোলৈ অপেক্ষা কৰি আৰু এয়া আমাৰ সমূহ বিহুৱা বিহুতীসকল আৰু ইয়াত আপোনালোকে স্ক্ৰীণত দেখিছে বিশিষ্ট অতিথি নৰৱেৰ পৰা অহা কৃষি বিশেষজ্ঞ মিক্সাৰ কৰি আছে চাউণ্ড মিক্সাৰ এয়া আমাৰ নৰৱেৰ পৰা আহিছে অতিথি এইয়া বগা বগা কেইজন আমাৰ নৰৱেৰ অতিথি দেই আৰু এয়া কালি নিউজ NKTV আমাৰ নিউজ সম্প্ৰচাৰ হৈছিলে It's our first time here. We have never been here before. আৰু মৰমৰ ককাইদেউ অমিত জ্যোতিৰ লগতো দিহা নামত খোল বাদ্য সংগত কৰিলোঁ আপোনালোকৰ অভয় পদ পংকজলৈ আমাৰ এই সুদৰ্শন দিহা নামৰ দলটিৰ তৰফৰ পৰা একাজলি সেৱা নিবেদিছোঁ আপোনালোকৰ চৰণত সেৱা জনাই আমি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এই দিহানাম পৰম গুৰু মোৰ প্ৰথম এলবামৰ গীত মোৰ জীৱনৰ প্ৰথম গীত এই গীতটিকে আজি আপোনালোকলৈ আগবঢ়াইছোঁ ধন্যবাদ শ্রীমন্ত শঙ্কর গুরু শ্রীমন্ত শঙ্কর কইলা মহাধিলা গুরু কলির লোকৰ গুরু কলির লোকৰ তিনু নাম দিলা গুরু বড় লোকলৈ কলি ভকত সব কৰিবলৈ গুরু আমার পরম গুরু শ্রীমন্ত শঙ্কর গুরু শ্রীমন্ত শঙ্কর
দিলে তো হয়তো শুধু হরি নাম ধন হরি নাম ধন যত্ন করি দেব গণে করিলে গোপন করিলে গোপন যখন চল আমি নীলা ভকত সবর দুঃখ দেখি